ওচৰতে মহৰ্ষি স্কুলখন আছে। এইখন মহৰ্ষি বেক চাইডটো হয়। এনে আগফালে দেখাই দিম। এনেকৈ গৈ গৈ কৰঙা তিনিআলি পায়। কৰঙা আপোনালোকে শুনিছেই, দা কটাৰীৰ কাৰণে বিখ্যাত। এয়া দোকান পালোহি। দোকানত বস্তুকেইটা লৈ লওঁ, তাৰপিছত দেখাইছোঁ। এইখন মহৰ্ষি স্কুল, এই ফ্ৰণ্ট চাইড ডাঙৰ, বহুত ডাঙৰ, ভিতৰটো আৰু ডাঙৰ। ভাবিছিলোঁ ল'ৰাটো ইয়াতে দিম বুলি, মহৰ্ষিতে, কিন্তু দিয়া নহ'ল। তাক স্প্ৰিংডেলত দিয়া হ'ল। স্কুল খোলা নাই বাৰু, 4 এপ্ৰিলৰ পৰা খোলা কথা আছে। ওচৰতে খুৰী এজনী ঘৰত সোমাই যাওঁ। ল'ৰাটো মেট্ৰিক দিব। মেট্ৰিক হৈ আছে অলৰেডি। তাৰ মানে CBSE কোৰ্চ, সেইকাৰণে অলপ দেৰিকৈ হ'ব। আমি এতিয়া ওচৰৰ খুৰী এজনী ঘৰলৈ আহিছোঁ আকৌ। এয়া আহি ঘৰ পালোহি। এতিয়া ঘৰৰ ভাত খাবলৈ আছে, কামকেইটা কৰি লওঁ। গৰু আনিবলৈও আছে। হয় নি? গৰু পোৱালিটোৱে কান্দিছে। আইতাহঁত নাই যে, আমি আছোঁ দেখোন। মনত পৰি আছে আকৌ আইতাহঁতলৈ। আমি আছোঁ দেখোন, দানা দিম দানা দিম। অসমীয়া চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চেনেলটো একদম নতুন। আপোনালোক সকলোৱে যে
লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো অল কৰি দিব। লৈছোঁ কেক আছে এতিয়া দেখাম। ধুনু আমি ক'ত গৈছোঁ? এতিয়া গৈ আছোঁ আমি এতিয়া গৰু আনিব। গৰু মই দেখিলোঁ, গৰু মই দেখিলোঁ। নহয় গম পোৱা নাই আজি অকণ সোনকালে যোৱা, আন্ধাৰ হৈ যাব। গৰু নাপালে বেলি ডুবিলে। এতিয়া ৰাস্তা ওলাব, ৰাস্তা বেকাৰ ৰাস্তা ওলাব। এতিয়া হ'ব আকাশত কাজিয়া লাগিব, আকাশত এতিয়া কাজিয়া লাগিব। ক'লা গৰু আহিছে, মোৰ ভয় লাগিছে, উঠিব নোৱাৰি। নোখোজ ব'লা, তলেদিহে আহিছে। আমি